নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোত আমি নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 3 ৰ অনুলনী 3.2 ৰ প্ৰশ্নকেইটা আলোচনা কৰিম অনুলনী 3.2 ৰ 1 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া 1 নম্বৰত দিয়া আছে কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি এইটো আমি অলৰেডি ধাৰণাৰ ভিডিঅ'ত আলোচনা কৰিছো আমি জানো যে স্থানাংক সমতলত দুডাল ৰেখা দিয়া থাকে আমাৰ এডাল ৰেখা আনুভূমিকভাৱে থাকে আৰু আন এডাল ৰেখা উলম্বভাৱে থাকে এডাল আনুভূমিকভাৱে থাকে আৰু আন এডাল উলম্বভাৱে থাকে আৰু এই অনুভূমিকভাৱে থকা ৰেখাডালক কোৱা হয় x অক্ষ আৰু উলম্বভাৱে থকা ৰেখাডালক কোৱা হয় y অক্ষ সো ইয়াৰ আনসাৰ হৈ যাব x অক্ষ আৰু y অক্ষ Next number 2 চোৱা এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি এটো আমি জানো যে এই ৰেখা দুডালে অক্ষ দুডালে অৰ্থাৎ এই x অক্ষ আৰু y অক্ষ এই অক্ষ দুডালে সমতলখনক চাৰিটা অংশত ভাগ কৰে আৰু প্ৰতিটো অংশক কি বুলি কোৱা হয় চোক বুলি কোৱা হয় প্ৰতিটো অংশক চোক বুলি কোৱা হয় সো ইয়াৰ আনসাৰটো হৈ যাব ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম হল চোক নেক্সট নম্বৰ 3 চোৱা এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি ৰেখা দুডালে পৰস্পৰক ছেদ কৰা বিন্দুটোৰ নাম এটো হ'ব ইয়াক আমি ওৰে বুজাও এটো মূল বিন্দু সো ইয়াৰ আনসাৰটো হৈ যাব মূল বিন্দু এতিয়া নেক্সট কোশ্চেন নম্বৰ 2 প্ৰশ্নত কি কৈছে যে চিত্ৰত 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা এটো চিত্ৰ 3.14 এটো আমি আঁকি লৈছো এটো চিত্ৰ এতিয়া চোৱা নম্বৰ 1 ত আমাক কি দিয়া আছে যে বিৰ স্থানাংক উলিয়াব লাগে ইয়াত চোৱা চিত্ৰত চোৱা বিটো আমাৰ ইয়াতে আছে এতিয়া চোৱা বিটো আমাৰ মূল বিন্দুৰ কেইঘৰ বাওফালে আছে 5 ঘৰ বাওফালে আছে মূল বিন্দুৰ 5 ঘৰ বাওফালে আছে আৰু 2 ঘৰ ওপৰ ফালে আছে সো এটো কি 5 ঘৰ বাওফালে থাকিলে এটো মাইনাস হ'ব ইয়াত দিয়ে আছে -5 আৰু 2 ঘৰ ওপৰ ফালে আছে এটো 2 সো ইয়াৰ x স্থানাংক হ'ব -5 আৰু y স্থানাংক হ'ব 2 সো ইয়াৰ b বিন্দুৰ স্থানাংক হৈ যাব -5 2 এতিয়া নেক্সট c বিন্দুৰ স্থানাংক c আমাৰ ইয়াত দিয়া আছে সো ইয়াত আমাৰ মূল বিন্দুৰ সোঁফালে কেইঘৰ সোঁফালে আছে 5 ঘৰ 5 ঘৰ সোঁফালে আছে আৰু মূল বিন্দুৰ তলৰ ফালে আছে 5 ঘৰ তলৰ ফালে আছে সো ইয়াৰ স্থানাংক হ'ব x ৰ স্থানাংক হ'ব 5 আৰু y ৰ স্থানাংক হ'ব -5 সো ইয়াৰ স্থানাংক হৈ যাব 5 -5 নেক্সট নম্বৰ 3 -3 -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি হ'ব আমাৰ ইয়াত চোৱা x ৰ স্থানাংক আছে -3 অৰ্থাৎ মূল বিন্দুৰ বাওফালে হ'ব 1 2 3 আৰু y ৰ স্থানাংক আছে -5 অৰ্থাৎ 1 2 3 4 5 সো বিন্দুটো হ'ব আমাৰ এইটো বিন্দু আছে e সো ইয়াৰ আনসাৰ হৈ যাব e নেক্সট নম্বৰ 4 ত কি কৈছে 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো এতিয়া চোৱা x ৰ ঠাইত 2 আছে x স্থানাংক আৰু y স্থানাংক আছে -4 এতিয়া চোৱা 2 অৰ্থাৎ মূল বিন্দুৰ সোঁফালে হ'ব 1 2 আৰু -4 অৰ্থাৎ মূল বিন্দুৰ তলৰ ফালে হ'ব 1 2 3 4 ইয়াতে সো 2 আৰু -4 সো বিন্দুটো হ'ব আমাৰ এইটো g বিন্দু সো ইয়াৰ আনসাৰ হৈ যাব g নেক্সট নম্বৰ 5 ত d বিন্দুটোৰ ভুজ উলিয়াব দিছে d বিন্দুটো ক'ত আছে আমাৰ ইয়াতে এতিয়া প্ৰথমতে d বিন্দুটোৰ স্থানাংক উলিয়াই লোৱা d বিন্দুটোৰ স্থানাংক হ'ব ইয়াৰ x স্থানাংক হ'ব 1 2 3 4 5 6 x স্থানাংক হ'ব 6 আৰু y স্থানাংক হ'ব 2 এতিয়া আমি জানো যে x স্থানাংকক ভুজ বুলি কোৱা হয় আৰু y স্থানাংকক কোটি বুলি কোৱা হয় সো ইয়াৰ d বিন্দুটোৰ ভুজ হ'ব 6 So 6 over your answer.
নেক্সট এইচ বিন্দুটোৰ কোটি ইয়াত চোৱা এইচ বিন্দুটো আমাৰ ইয়াত দিয়া আছে ইয়াত আমাৰ প্ৰথমতে স্থানাংক উলিয়াই লোৱা 1 2 3 4 5 5 ঘৰ বাওঁফালে আছে এটো -5 আৰু y স্থানাংক হ'ব 1 2 3 3 হ'ব y স্থানাংক -3 হ'ব -5 -3 সো আমি জানো যে y স্থানাংকক কোটি বুলি কোৱা হয় সো বিন্দুটোৰ h বিন্দুটোৰ কোটি হ'ব -3 -3 হ'ব ইয়াৰ আনসার নেক্সট নাম্বার 7 ত চোৱা L বিন্দুটোৰ স্থানাংক L বিন্দুটো ক'ত দিয়া আছে আমাৰ চিত্ৰত ইয়াতে চোৱা L বিন্দু এতিয়া এই L বিন্দুটো চোৱা এইটো আমাৰ y অক্ষৰ ওপৰত আছে y অক্ষৰ ওপৰত থাকিলে x স্থানাংক কি হয় 0 হয় x স্থানাংক 0 হয় আৰু y স্থানাংক কি হ'ব 1 2 3 4 5 y স্থানাংক হ'ব 5 সো L বিন্দুটোৰ স্থানাংক হ'ব 0 5 নেক্সট M বিন্দুটোৰ স্থানাংক M বিন্দুটো ক'ত আছে ইয়াত আছে ইয়াত চোৱা M বিন্দুটো x অক্ষৰ ওপৰত আছে সো ইয়াত y স্থানাংক 0 হ'ব আৰু x স্থানাংক কি হ'ব 1 2 3 বাওঁফালে আছে এটো মাইনাস হ'ব সো -3 সো ইয়াৰ আনসার হৈ যাব -3 0